বালক শংকৰ গুণৰে সাগৰ ভকতি মুকুতি দেখাইলা সবাৰ ভকতি মুকুতি দেখাইলা সবাৰ হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি। নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক সৰ্বগুণাকাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বৈষ্ণৱ ধৰ্মৰ জৰিয়তে বিজ্ঞানসন্মত সমাজবাদৰ আন্তঃগাঁথনি ৰচনা কৰিছিল। নামঘৰ আৰু সত্ৰসমূহ আছিল এই সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰস্বৰূপ। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথিত গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই সমগ্ৰ অসমৰ লগতে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিতো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে ঘগৰা কোচগাঁৱৰ ৰাইজসকলেও তিনিদিনীয়া কাৰ্যসূচী হাতত লৈ উদযাপন কৰিছে শংকৰ জয়ন্তী। গুৰুজনাৰ জন্মদিন উপলক্ষে তেখেতলোকে ভাগৱত ভ্ৰমণ কাৰ্যসূচীৰ লগতে নাম প্ৰসংগৰ আৰু দিহানামৰ অনুষ্ঠান ৰাখিছে বুলি তেখেতলোকে জানিব দিয়ে। দাদা, আপোনাৰ শংকৰ জয়ন্তী উপলক্ষে কিমান দিনীয়া কাৰ্যসূচী হাতত লৈছে? আমাৰ শংকৰ জয়ন্তী উপলক্ষে তিনিদিনীয়া কাৰ্যসূচী হাতত লোৱা হৈছে। যোৱাকালি আপোনাৰ বন্তি প্ৰজ্বলন লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰা হৈছে আৰু আপোনাৰ ৰাতিপুৱা উষা কীৰ্তন আজি ভাগৱত শোভাযাত্ৰা অহা কাইলৈ ধৰ্ম আলোচনা সভা লগতে দিহানাম প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীমূলকভাৱে দিহানামৰ কাৰ্যসূচী ৰখা হৈছে। আপোনালোকৰ কি কাৰ্যসূচী আছে এই অনুষ্ঠানৰ লগত কিবা ক'ব ভক্তিপ্ৰাণ ৰাইজক? অহাকালি এতিয়াতো আজি ভাগৱত পাঠ আছিল, যোৱাকালিৰ পৰা কাৰ্যসূচী চলি আছে ভাগৱত ভ্ৰমণ আৰু অহাকালিলৈ আপোনাৰ দিহানাম প্ৰতিযোগিতা ধৰ্ম আলোচনা লগতে প্ৰদৰ্শনীমূলকভাৱে ধৰ্মীয় আপোনাৰ আলোচনাসমূহ অহাকালি কৰা হ'ব। কিমান মানুহৰ সমাগম হৈছে বুলি আপুনি ভাবে এই আজি পবিত্ৰ দিনটো? আজিতো অকল গাঁৱৰ সমাজৰ মানুহখিনিয়ে আছে, আজি 700-800 মানুহ আছে। অহাকালিলৈ আপোনাৰ 2000-2500 মানুহৰ অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ শোণিতপুৰ জিলা সমিতিৰ সকলো বিষয়ববীয়া আহিব। 3000 পৰা 3500 মানুহ অহাকালিলৈ হ'ব। আজি কিমান মানুহৰ সমাগম হৈছে বুলি আপোনালোকে ভাবে? আজি ন চিন্তাৰে ন পৰিকল্পনাৰে সকলোতকৈ অলপ পৃথকভাৱে আপোনালোকৰ মাজলৈ দা তেজপুৰ সত্যৰ সন্ধানত আমি